হেল্ল' গাইজ নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মানে আপোনালোকে বহুতে হয়তো ভাবি থাকে যে ইউটিউবাৰবিলাকে যে ইমান মানে টকাবিলাক পায় বহুত এতিয়া ডিম্পু বৰুৱাহঁতে থাৰ লৈছে কিবা কিবি লৈছে বহুত দামী দামী এইবিলাক লৈছে এই টকাবিলাক আচলতে ক'ৰ পৰা পায় আৰু বহুতে ভাবি থাকে 1K ভিউজ হ'লে বা 1K ছাবস্ক্ৰাইবাৰ হ'লে এজন ইউটিউবাৰে কিমান টকা পায় আজি সেই কথাখিনি মই গোটেইখিনি আপোনালোকক ডিটেইলছত বুজাবলৈ আহি আছোঁ আৰু এই ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ লাষ্টলৈকে ভিডিঅ'টো চাওক আৰু একদম যিমান পাৰোঁ আপোনালোকক একদম ব্ৰিফলি বুজাবলৈ চেষ্টা কৰিম এতিয়া কথাটো হ'ল এজন ইউটিউবাৰে ইমান টকাবিলাক ক'ত পায় আচলতে এটা কথা গম পাইছেনে ইউটিউবাৰবিলাকক আচলতে টকাবোৰ ইউটিউবে কেতিয়াও নিদিয়ে বা ইউটিউবৰ নিজৰ পইচা যে 1 টকাও নিদিয়ে মানে ইউটিউবে এই পইচাবোৰ ক'ৰ পৰা দিয়ে গম পাইছেনে মানে যেতিয়া কিবা এটা মানে এডভাৰটাইজিং চলে আপুনি যেতিয়া ইউটিউবত মানে কি ভিডিঅ' এটা চাই থাকে তেতিয়া হয়তো নিশ্চয় লক্ষ্য কৰে যে তাৰ মাজে মাজে কিছুমান এডভাৰটাইজমেণ্ট আহে কিবা এটা বস্তু এডভাৰটাইজ আহে কোনোবা এটা প্ৰডাক্টৰ এডভাৰটাইজ আহে কেতিয়াবা আপোনাৰ এমাজন ফ্লিপকাৰ্ট এনেকুৱাবিলাকৰ এডভাৰটাইজ আহি থাকে আচলতে সেই যিবিলাক মানে ইউটিউবৰ পইচা দিয়ে সেইবিলাক আচলতে সেই এডভাৰটাইজবিলাকৰ পৰা পইচাটো পায় মানে এতিয়া আপোনাক মানে ডিটেইলছত বুজাবলৈ গৈ আছোঁ আপুনি এটা ভিডিঅ' বনালে ভিডিঅ'টো ইউটিউবত আপলোড কৰিলে কিন্তু ইউটিউবে তাৰ পৰা মানে কি কৰে সেই ভিডিঅ'টোৰ ওপৰত এডভাৰটাইজবিলাক চলায় মানে ধৰক মই এতিয়া এই ভিডিঅ'টো আপলোড কৰিছোঁ এতিয়ালৈকে মোৰ চেনেলটো মনিটাইজ হোৱা নাই মনিটাইজ যেতিয়া হ'ব বা এইটো এটা কথা যে মনিটাইজ হ'বৰ কাৰণে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা পিছৰ 12টা মাহত 4000 ঘণ্টা গোটেই ভিডিঅ'খিনিৰ ওপৰত এটা ভিডিঅ' পাৰ্টিকুলাৰ এটা ভিডিঅ' বুলি নহয় গোটেই ভিডিঅ'কেইটাৰ ওপৰত 4000 ঘণ্টা টোটেল ৱাটচ টাইম হ'ব লাগিব আৰু সেই ৱাটচ টাইমটো যেতিয়া হৈ যাব আৰু 1000 যেতিয়া ছাবস্ক্ৰাইবাৰ থাকিব চেনেলটোত তেতিয়া সেই ভিডিঅ'টো বা সেই চেনেলটো মনিটাইজ হ'ব আৰু সেই মনিটাইজ হোৱাৰ পিছতে সেই ভিডিঅ'টোৰ ওপৰত ইউটিউবে এডভাৰটাইজমেণ্ট চলাব আৰু এডভাৰটাইজটো আচলতে ইউটিউবে নচলায় এডভাৰটাইজটো চলায় গুগলৰ অন্য এটা প্ৰডাক্ট ইউটিউবো আপোনাৰ গুগলৰে প্ৰডাক্ট হয় আৰু অন্য এটা প্ৰডাক্ট আছে নামটো হ'ল এডচেন্স যেতিয়া মানে এডভাৰটাইজবিলাক এই যি মানে ফ্লিপকাৰ্ট হওক বা যিবিলাকে এডভাৰটাইজমেণ্ট চলায় সিহঁতি কি কৰে এডচেন্সক এডভাৰটাইজটো দিয়ে আৰু পইচা দিয়ে আৰু এই এডভাৰটাইজটো ইউটিউবৰ ভিডিঅ'ৰ ওপৰত চলাওক আৰু আমি তাৰ বিনিময়ত এই পইচাটো দিছোঁ তেতিয়া কি কৰে ইউটিউবে সেই এডভাৰটাইজটো আনি ভিডিঅ'টোৰ ওপৰত চলায় এডচেন্সৰ পৰা ভিডিঅ'টো আনি ইউটিউবৰ ভিডিঅ'ৰ ওপৰত চলায় আৰু সেই তেতিয়াই তাৰ যিটো এডভাৰটাইজমেণ্ট চলিলে সেই এডভাৰটাইজমেণ্টৰ এটা পাৰ্চেণ্টেজ মানে প্ৰতিটো এডভাৰটাইজৰ কাৰণে ধৰক 1 টকা 2 টকা তেনেকৈতো দিয়ে সেই এডভাৰটাইজৰ এটা পাৰ্চেণ্টেজ ইউটিউবাৰজনক মানে ইউটিউবাৰজনৰ এডচেন্স একাউণ্টত এড কৰে যিমান এডভাৰটাইজমেণ্ট চলিব সিমান পইচাটো মানে ইউটিউবাৰজনৰ এডচেন্স একাউণ্টত সিমানটো পইচা সোমাই যাব আৰু সেই তেনেকৈ ইউটিউবাৰজনে তাৰমানে কি কৰে পইচাটো পায় গতিকে ইউটিউবে কেতিয়াও নিজৰ পইচা নিদিয়ে ইউটিউবাৰজনক দিয়ে এডভাৰটাইজাৰজনে আৰু সেই এডভাৰটাইজজন হওক আপুনিও হ'ব পাৰে যদি আপোনাৰ এটা কোম্পানী আছে আপুনিও কোম্পানীটোৱেও দিব পাৰে আপোনাৰ কোম্পানীটোৱেও দিব পাৰে ইউটিউবক যে এই এডভাৰটাইজটো মানে কি এডচেন্সত দিব পাৰে যে এই এডভাৰটাইজটো ইউটিউবৰ ভিডিঅ'ৰ ওপৰত চলাই দিয়ক তেতিয়া তেওঁলোকে সেই এডভাৰটাইজটো নি পিনি ইউটিউবৰ সেই বিশেষ ভিডিঅ'টোৰ ওপৰত চলাব আৰু কথাটো হ'ল এনেকুৱা যেতিয়া আপুনি চলাব যিটি ভিডিঅ'ৰ ওপৰত যিটি এডভাৰটাইজমেণ্ট নচলায় ধৰক আপুনি টেকন'লজিৰ ভিডিঅ' বনাই আছে তেতিয়া তাত আনি পিনি আপোনাৰ কাপোৰৰ এডভাৰটাইজ এইখিনি দেখাই নিদিয়ে মানে ইউটিউব হওক বা তেওঁলোকে মানে ইমান এটা ডিচিপ্লিনত বস্তুটো চলায় আপুনি যদি টেকন'লজিৰ ভিডিঅ' বনাই আছে তেতিয়া তাত আপোনাৰ ধৰক মোবাইলৰ এডভাৰটাইজমেণ্ট দেখাই দিব ধৰক বেলেগ কিবা এনেকুৱা টেকন'লজি বস্তু কিবা গেজেটৰ প্ৰডাক্টৰ এডভাৰটাইজমেণ্ট দেখাই দিব আৰু সেই প্ৰডাক্টৰ যিটো ৰেভিনিউ বুলি কয় ইউটিউবাৰজনে যিমানে মানে ইউটিউবাৰজনৰ ভিডিঅ'টোৰ ওপৰত মানুহে যিমান চাব সিমানে এডভাৰটাইজমেণ্ট চলিব ন সেই এডভাৰটাইজৰ যিটো পইচা হ'বগৈ মানে যিমান এডভাৰটাইজ চলিব তাৰ পইচাটো এডচেন্সৰ একাউণ্টত জমা কৰি দিব আৰু মাহৰ মেবি 21 তাৰিখত সেই এডচেন্সৰ যিটো আপুনি ৰেভিনিউ গোট খালে সেই ৰেভিনিউটো আপুনি আপোনাৰ যিটো একাউণ্ট মানে বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব লাগিব তাৰ কাৰণে আপুনি এটা এডচেন্স একাউণ্ট প্ৰথমতে খুলিব লাগিব ইউটিউবৰ যেতিয়া আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাটচ টাইম সম্পূৰ্ণ হৈ যাব তেতিয়া আপোনাৰ অপশ্যন আহি যাব যে আপুনি এটা এডচেন্স একাউণ্ট খোলক আৰু সেই এডচেন্সৰ একাউণ্টতে আপোনাৰ পইচাটো জমা কৰা হ'ব আজিলৈ এইটোৱে আছিলে এটা সৰু ভিডিঅ' যাৰ জৰিয়তে আপোনালোকক মই জনাবলৈ বিচাৰিলোঁ যে ইউটিউবাৰবিলাকে আচলতে টকা পইচা ক'ত পায় আৰু পইচা পায় ধৰক কিছুমান এনেকৈ প্ৰমোশ্যন কৰিবৰ কাৰণে দিয়ে
কিছুমান এনেকৈ আপোনাৰ ধৰক এতিয়া মোৰ ভাগৰ এই ইউটিউব চেনেলটো মই কোনোবা এজন ডাঙৰ ইউটিউবাৰক কৈ দিলোঁ যে মোৰ এই ইউটিউব চেনেলটোৰ কথা আপোনাৰ চেনেলত কৈ দিয়ক, তাৰ বিনিময়ত মই আপোনাক এনেকৈ ইমান টকা দিম সেই তেনেকৈও পায়। কিন্তু সেইটো বাৰু থাৰ্ড পাৰ্টি, এইটো বেলেগ কথা। কিন্তু মেইনলি পইচা ইউটিউবৰ ফালৰ পৰা পায় সেই এডচেন্সৰ জৰিয়তে। এয়া আছিলে এটা চুটি ভিডিঅ', একদম সৰু ভিডিঅ', আপোনালোকক যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আশা আছে আপোনালোকৰ মৰম পাম বুলি, গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।